নমস্কাৰ দি টাইম চেনেল সকলোকে স্বাগতম জনাই আজি ষ্টুডিঅ'ত মই দীপলিনা কুকৰাঝাৰৰ চেৰফাংগুৰিত ট্ৰাক আৰু তেলৰ টেংকাৰৰ সংঘৰ্ষত অঞ্চলজুৰি সৃষ্টি হয় এক আতংকৰ ট্ৰাকৰ খুন্দাত এতিয়া ঘাইপথ উপচি পৰিছে তেলেৰে পিছে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয় মিজোৰামৰ নথিয়ালত সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা পুনৰ ভূমিস্খলনৰ বাবে প্ৰাণ হেৰুৱালে কেইবাগৰাকী ব্যক্তিয়ে মুঠ 12 জন শ্ৰমিক ক্ষতিগ্ৰস্ত হৈছে এই ভয়াৱহ দুৰ্ঘটনাৰ ফলত জানিব পৰা মতে 8 জন শ্ৰমিক মৃত্যুৰ মুখত পৰিছে আৰু 4 জন এতিয়ালৈ উদ্ধাৰ কৰিব পৰা নাই ইতিমধ্যে এনডিআৰএফ বাহিনীয়ে জাৰি ৰাখিছে উদ্ধাৰ অভিযান ঘোষণা কৰিলে 12 ঘণ্টীয়া অসম বন্ধৰ ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি ঘোষণা কৰিলে অসম বন্ধৰ 6 জনগোষ্ঠীয় সংগঠনে জনজাতিকৰণৰ নামত চলি থকা প্ৰতাৰণাৰ বিৰুদ্ধে আৰু জনজাতিকৰণৰ দাবী কৰি ঘোষণা কৰিলে অসম বন্ধ পিছে আৰক্ষীয়ে এই বন্ধৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে 6 জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব নলবাৰীত আয়োজিত ৰাসত এজন দুৰ্বৃত্তই প্ৰহাৰ কৰিলে উপায়ুক্তৰ গাড়ীত জনসমাগমৰ ভিৰত গাড়ীৰ গ্লাছ ভাঙি পলাতক হৈছে দুৰ্বৃত্তজন এতিয়ালৈও আৰক্ষীৰ জালত পৰা নাই দুৰ্বৃত্তজন এই ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ অসমৰ ভূমিত উপস্থিত হৈছে বলীউড তাৰকা ঋতিক ৰোশন ফাইটাৰ চিনেমাখনৰ শ্বুটিঙৰ বাবে তেজপুৰৰ শালিনী বাৰীত উপস্থিত হৈছে অভিনেতা ঋতিক ৰোশনৰ লগতে পৰিচালক সিদ্ধাৰ্থ আনন্দ 10 দিনৰ শ্বুটিং স্কেডিউলৰ সৈতে তেওঁ তেজপুৰত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে আজিৰ নিউজ ইমানতে সমাপ্ত নমস্কাৰ